চাই 2 মাইল পাই গ'লো। এই আছক অৰুণাচলত গাড়ী কমেই দিয়ক, ইমান ভিৰ ভাৰ নাই বাৰু কৰোণাৰ কাৰণে। ভয় খাইছে তো সেইকাৰণে ঘৰৰ পৰা ওলোৱা নাই। আমি পূৰা মাস্ক পিন্ধি আছোঁ চব। এইখন চক এখন মানে পূৰা ফেমাছ হেৰি হয়, কলেজ হয় ন অৰুণাচল একদম মানে কলেজ। তুমি এনেকা ভাল জেগা চাই পাবা না, তুমি ভাবা এইটো অৰুণাচল হয় নেকি? একদম মানে আমি বেলেগ দেশত আছোঁ। এই আছোঁ এইয়া ই চালিয়া বে হলে হলে গৈ আছোঁ শ্ব' খাম যিহেতু। এতিয়া আমি বহুত ওপৰত আছোঁ, পাহাৰতে আছোঁ বুলিয়ে ক'ব পাৰি, বহুত ওখ। ৰ'বা জেগা এডোখৰ দেখাম, অদ্ভুত জেগা এডোখৰ দেখাম, মানে আমি কিমানটো ওপৰত আছোঁ সেইটো। এইটো চব এইটো ন চালি অঁ হা ৰ'বা এনেকুৱা এডোখৰ জেগাত আহিছোঁ আমি। লাঠাও ন লাঠাও বুলি কয়, লাঠাও আৰু টেঙাপানীৰ মাজত আমি এটুকুৰা জেগাত আহিছোঁ। আৰু মই গোটেই অসমত মানে অৰুণাচল ঘূৰি ফুৰিছোঁ আৰু চক মোৰ পিছফালে চক চাওক 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 গাটো বিচাৰি নাপাবি। এয়া চাওক, ইয়াৰ পৰা যদি পৰে নহয় তললৈকে গৈও নাপায়, বহুত মানে সাঁতোৰা জেগা। এয়া চাওক দূৰলৈ দূৰ তক চাওক আমি কিমান মানে দূৰত আছোঁ, মানে ওখত আছোঁ চক। এইটো দেখিছে কেনেকুৱা জেগাটো ভাল লাগিছে, কিমান মজা জেগা। আৰু এইটো মোৰ ভাগিন হয়। নমস্কাৰ, মাছটো লগাই লওঁ কৰোণা যিহেতু। চাওক কিমান ধুনীয়া জেগা চাওক, ৰ'ব মই দেখাই দিছোঁ আপোনাক ভিউ। এয়াই চাওক আৰু দেখাম ব'লা। এইটো চুৰুৱাত বোলে। এয়া চাওক গাঁওখিনি দেখিছে নহয়, এইবোৰ চিংফো গাঁও হয় ন, চিংফো খামতি চব আছে ইয়াতে, মানে মানুহ চব সম্প্ৰদায়ৰ মানুহবোৰে আছে ইয়াতে। কিমান ধুনীয়া চাওক। এইটো এই জেগাখন টেঙাপানী বুলি কয়। টেঙাপানী বুলি কয় ন? পানীখন মানে টেঙা আছিলে আগত। হয় নেকি? অঁ কিবা এটা মানে আছিলে মানে বস্তু, পানীখন টেঙা কৰি দিয়ে। সেইটো এতিয়াও মানে খালে পানীটো টেঙা আছে। কিমান দূৰ তাক কিমান মজা নাজাৰা চাওক এইবোৰ। নদী ফ্ৰেছ নদী চাবলৈ আহক। এতিয়া আমি চৌখামৰ অভিমুখে গৈ আছোঁ ব'লা। আৰু এনেকুৱা মজা জেগা, মজা ফ্ৰেছ আৰু মজা জেগা এনেকুৱা আমি দেখিম। আৰু বহুত দিন ভিডিঅ' দিয়া নাই। কাৰেণ্ট তাৰখিনি কিমান ওখ কৰিছে গছৰ কাৰণে। আৰু মই মানে বহুত দিন ভিডিঅ' দিয়া নাই, খালি এতিয়া ভাল জেগা সেনেকৈ নাইও। অলপমান এচিটো চলাই দিওঁ ন, নোৱাৰো নেকি? অঁ তাৰপিছতে হেৰি আজি চাই পাব আপোনালোকে চৌখাম, তাৰপিছতে ইনচা বুলি কয়। এতিয়াতো লাঠাও আৰু টেঙাপানীৰ মাজত আমি আছিলোঁ। তাৰপিছতে আৰু এনেকুৱা ধুনীয়া জেগা বহুত মজা দেখিব পাব। নদী ফ্ৰেছ নদী একদম, মানে পানী সেইখিনি আইনাতকৈ মানে বেছি চাফা। অঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ইমান কষ্টত বনাইছোঁ চাওকচোন। আমি এতিয়া মানে বেলেগ এটা কামত গৈছোঁ, মেইন কাম, কিন্তু ৰাস্তাটো মজা লৈ গৈ আছে আৰু যিহেতু পূৰা বহুত দিন ভিডিঅ' দিয়া নাই, মানে সময় পোৱা নাছিল সেইকাৰণে। বেয়া চেয়া নাপাব আৰু দেই, বেয়া পালে ঘূৰাই দিব হোৱাটছআপত, হয় নাই? ঠিক আছে, চাব মই বস্তু দেখাই আছোঁ আপোনাক।